নমস্কাৰ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ভাওনা চাবলৈ ঢেকিয়ালতে, যিহেতু কম্পিটিশ্যন ভাওনা হৈ আছে। এতিয়া আহি ভাওনাৰ ওচৰ পাইছোঁহি আৰু দেখিছে নহয় বাচ্ছাৰা ইমান ধুনীয়াকৈ সজাই থোৱা আছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে কৰি লওঁ। ইয়াৰ গেটৰ সন্মুখত আমাৰ বায়ে পূৰা পজিটিভ চেলফি মৰাত ব্যস্ত। আপোনালোককো যিমান পাৰোঁ ভিডিঅ' এটাৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আমিও এতিয়া ভাওনা চাওঁ। মই ভিডিঅ' এটাৰ জৰিয়তে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে চাই থাকক। মহাৰাজ, আপুনি দুৰ্যোধনক অলপ বুজাবচোন। সি আপোনাৰ কথা নিশ্চয় শুনিব। নুশুনে ৰাণী, সি নুশুনে। তোক মই মাতিছিলোঁ দুৰ্য। কয় কিয় মতলা? তোমাৰ হৈছে কি হয়? তুমি দিভাত কিয়? কোৱা তোমাৰ আদেশত কুৰুক্ষেত্ৰৰ পৰা লৰি আহিছো মই। है
সহস্ৰ সৈন্যক শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰত নাচাপিলোহেঁতেন ধৰ্মৰাজ। বাৰু সেইবোৰ এতিয়া নালাগে, বৰ ভাগৰ লাগিছে, বিশ্ৰামৰ আয়োজন কৰা। ভাল, আহা মই বিশ্ৰামৰ কৰো গৈ আছো। বনবাসী পাণ্ডৱৰ নিপুণ চানেকি চাই ৰণ পাণ্ডিত্যৰ ভিতৰত গৌৰৱৰ বিৰাট বাহিনী বুদ্ধ চাহে প্ৰাণ লৈ দিছিলে খবৰ। কালিৰ তিৰস্কাৰ চুপৰ পানী অহংকাৰ কোন প্রাণে ভারতের এক শক্তি সম্রাট হই অমলান বদলে আছি লাভহীন পথে। মহারাজ মহারাজ নালাগে বুঝাব আৰু অস্পষ্ট নহয়। প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মনোব্যথা বেদনাৰ ৰেখা। চিন্তাৰ নাই কুৰুপতি নিদারণ করে নিয়তিয়ে গোপনে গোপনে আহি নির্মম হাতেৰে বাক্য চকুৰ আগত দেখিছা হেষ্ম গৈছে দণ্ড গৈছে আৰু কৰ্ণ দুৰ্যোধনক অলপ বুজাবচোন, সি আপোনাৰ কথা নিশ্চয় শুনিব। নুশুনে ৰাণী, নুশুনে। তোক মই মাতিছিলো দুৰ্যোধন। কোৱা কিয় মাতলা? তোমাৰ হৈছে কি হয়? তুমি নিভাত কিয়? কোৱা তোমাৰ আদেশত কুৰুক্ষেত্ৰৰ পৰা লৰি আহিছো মই। যাত্রা করিয়া হে
তুলিছে। সিমান শক্তি থকা হ'লে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰত নাচাপিলোহেঁতেন ধৰ্মৰাজ। বাৰু সেইবোৰ এতিয়া নালাগে, বৰ ভাগৰ লাগিছে, বিশ্ৰামৰ আয়োজন কৰা। ভাল, আহা মই বিশ্ৰামলৈ কলৈ আহিছো। বনবাসী পাণ্ডৱৰ নিপুণ চানেকি চাই ৰণ পাণ্ডিত্যৰ ভিতৰত গৌৰৱৰ বিৰাট বাহিনী যুদ্ধ চাহে প্ৰাণ লৈ দিছিলে খবৰ। কালিৰ তিৰস্কাৰ চুপৰ পানী ভেদে অহংকাৰ কোন প্রাণে ভারতের এক শক্তি সম্রাট হই অম্লান বদলে আছি লাভের পথে। মহারাজ মহারাজ নালাগে বুঝাব আৰু অস্পষ্ট নহয়। প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মনোব্যথা বেদনাৰ ৰেখা। চিন্তাৰ নাই কুৰুপতি নিদাৰণকুৰ নিয়তিয়ে গোপনে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য কি কৰিবা। চকুৰ আগত দেখিছা ভীষ্ম গৈছে, দণ্ড গৈছে আৰু কৰ্ণ পোৱালে যিহেতু বহুত দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো শেষ কৰা নহ'ল। ইয়াত দেখিছে নাইমা ধনুহঁতে কেনেকৈ চৰি আছে। সিহঁতক যে ভিডিঅ' কৰি আছে সিহঁতে গমেই নাপায়, পূৰা ঘাঁহ খোৱাত ব্যস্ত। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।